এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাই দিছোঁ আপোনালোকৰ মোবাইলতে আপোনালোকৰ যিটো বিদ্যুতৰ বিল কেনেকৈ চেক কৰিব। গতিকে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, গোটেইখিনি কথা আপুনি এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ আপুনি চাৰ্চ কৰিব মাই বিজুলী। এইটো অপশ্যন আহি গৈছে। মাই বিজুলীটো এইটো এপছটো আহি গ'ল। ইয়াতে আপুনি ইনষ্টল কৰি ল'ব। যিহেতু মোৰ মোবাইলত আগৰ পৰা ইনষ্টল হৈ আছে, গতিকে অপেন দেখাইছে, মই অপেন কৰি দিছোঁ। অপেন হোৱাৰ পিছতে ইয়াতে যিটো প্ৰথম পেজ আহিব এড নিউ কনজিউমাৰ বুলি, ইয়াতে আপোনাৰ কনজিউমাৰ নম্বৰ দিব, দি লগইন কৰি ল'ব। লগইন কৰাৰ পিছত আহিব ইয়াতে হোম পেজটোত খোল খাব। ইয়াতে একেবাৰে ওপৰত দেখাব আপোনাৰ ইয়ৰ কাৰেণ্ট বেলেঞ্চ, কিমান মানে বেলেঞ্চ আছে ইয়াতে দেখাই দিব। দেখুৱাৰ পিছত ইয়াতে আহিব আপোনাৰ কনজিউমাৰ নাম্বাৰ আহিব, মিটাৰ নম্বৰ আহিব। তাৰপিছত তললৈকে চাব আপোনাৰ ব্ৰাউজিং কেটেগৰী, ইয়াতে আপোনাৰ কেইবাটাও অপশ্যন পাব, মই আপোনালোকক জনাই দি আছোঁ। ইয়াতে পাব আপুনি ভিউ বেলেঞ্চ। ইয়াতে যদি আপুনি টাচ কৰে আপোনাৰ বৰ্তমান কিমান টকা বা বেলেঞ্চ আছে স্মাৰ্ট মিটাৰত সেইটো দেখিবলৈ পাব। নেক্সট অপশ্যনটো আহিব, ইয়াতে আপুনি ৰিচাৰ্জ কৰিব পাৰিব। যদি আপোনাৰ বেলেঞ্চ কম হৈছে বা বেলেঞ্চটো আপুনি মেইনটেইন কৰি ৰাখিবৰ কাৰণে আপুনি ৰিচাৰ্জ কৰি ল'ব পাৰিব। এই ৰিচাৰ্জ কৰিবৰ কাৰণে আপুনি ৰিচাৰ্জ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি ইয়াতে কনজিউমাৰ ডিটেইলছ আহিব, যাতে কনজিউমাৰ নাম আহিব, মিটাৰ নম্বৰ আহিব আৰু এড্ৰেছটো আহিব। এইটো ভালকৈ আপুনি চাই ল'ব। তাৰপিছতে আপুনি ধৰি লওক আপুনি ইয়াতে ৰিচাৰ্জ কৰিব, আপোনাৰ ৰিচাৰ্জ এমাউণ্ট দিব, ৰি এণ্টাৰ এমাউণ্ট দিব, ইমেইল দিব, মেক পে'মেণ্ট অপশ্যন ক্লিক কৰিব। জাষ্ট মই আপোনাক দেখাই দিছোঁ। ধৰি লওক মই 300 টকা ৰিচাৰ্জ কৰিম, এইটো দি দিছোঁ। ইমেইল নম্বৰটো দি দিব। দিয়াৰ পিছতে মেক পে'মেণ্ট অপশ্যনত যাব। যোৱাৰ পিছত ইয়াতে আপোনাৰ আহিব যিটো অৰ্ডাৰ আই ডি আহিব, টোটেল এমাউণ্ট আহিব 300 ৰুপিজ। ইয়াতে পে'মেণ্ট মেথডবিলাক আহিব, যেনে ধৰি লওক আপোনাৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI বা ৱালেট। আপুনি ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰি পেলাই ৰিচাৰ্জটো কৰি ল'ব পাৰিব। হয়, ইয়াৰ পিছতে মই আপোনাক জনাই দিছোঁ, দেখাই দিছোঁ। ৱেইট কৰিব অলপ। তাৰপিছতে আহিব আপোনাৰ ভিউ ইউজেছ। ভিউ ইউজেছত গৈ দেখিবলৈ পাব আপোনাৰ কোন তাৰিখত কিমান টকা ইউনিট বা তাৰ পৰিমাণত কিমান বিল উঠিছে বা সেইটো আপুনি চেক কৰি ল'ব পাৰিব। ধৰি লওক ইয়াতে মই দেখাই দিছোঁ এই তাৰিখত, ধৰি লওক আপোনাৰ 3 তাৰিখত আপোনাৰ ইউনিট উঠিছিলে 4.72। ইয়াতে যদি আপুনি টাচ কৰে ইয়াতে বিল ডিডাকশ্যন দেখাই দিব 23 ৰুপিজ 21 পইচা। ঠিক সেইদৰে আপুনি নেক্সট 2 তাৰিখত যদি আপুনি চাব বিচাৰে ইয়াতে আপোনালোকক দেখাই দিব কিমান ইউনিট উঠিছে আৰু তাৰ পৰিৱৰ্তে কিমান বিল আপোনাৰ কাটা গৈছে বা কিমান পইচা কাটা গৈছে। নেক্সট অপশ্যনত আপুনি চাব পাৰিব আপোনাৰ ইয়াতে অপশ্যন আহিব ৰিচাৰ্জ হিষ্ট্ৰী, কোনদিনাখন কিমান টকা ৰিচাৰ্জ কৰিছে ইয়াতে চাব পাৰিব। কনজিউমাৰ নাম্বাৰ থাকিব, কিমান টকা কোনদিনাখন ৰিচাৰ্জ কৰিছে থাকিব, আৰু লগতে আপুনি সেই বিলটো যদি আপুনি বিচাৰে এই ডাউনলোড অপশ্যনত গৈ পেলাই আপুনি ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ পিছতে আপুনি চাব পাৰিব মান্থলি ষ্টেটমেণ্ট চাব পাৰিব। ইয়াৰ পিছত আপুনি যদি কমপ্লেইন কৰিব বিচাৰে তেতিয়া আপুনি ৰেইজ কমপ্লেইন অপশ্যনত গৈ পেলাই আপুনি কমপ্লেইন কৰিব পাৰে, আৰু কমপ্লেইনৰ যিটো ষ্টেটাছ হয় ইয়াতে আপুনি চেক কৰিও চাব পাৰিব। ইয়াৰ পিছতে আপোনাৰ ওপৰত চাব, একেবাৰে এটা ওপৰত বেল আইকন আছে, ইয়াতে যদি আপুনি প্ৰেছ কৰে আপোনাৰ কিছুমান নটিফিকেশ্যন আহি থাকিব, আপোনাৰ কিমান টকা বেলেঞ্চ বৰ্তমানলৈকে আছে, নেগেটিভ বেলেঞ্চ আছে নে পজিটিভ বেলেঞ্চ আছে, ইয়াতে আপুনি চেক কৰি ল'ব পাৰিব। ঠিক সেইদৰে আপুনি মাই বিজুলী এপছৰ পৰা আপুনি আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে বিল আপুনি দিব পাৰিব বা চাব পাৰিব। আজিলৈ আছিলে ইমানেই। ধন্যবাদ, থেংক ইউ।